তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাওঁ বুলি ভাবিছোঁ। মানে মই আছোঁহি গুৱাহাটীত, সেইকাৰণে মানে ভিডিঅ' দিয়া হোৱা নাই। আজি ভাবিছোঁ কামাখ্যা মন্দিৰ ফালে যাওঁ, তাকে আৰু ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিছোঁ। মোৰ লগত যাব আমাৰ বৈকুণ্ঠ, আমাৰ দদাই, আমাৰ এইফালে দীপজ্যোতি দা, অৰূপ, এইফালে আমাৰ নাগা ভাই নাযায়। তাকে এতিয়া ওলাই লৈছোঁ, একদম যাম আৰু একেবাৰে কামাখ্যা মন্দিৰ। পূজা চূজা কৰি আহোঁগৈ, মনৰ আশাবিলাক পূৰণ হ'ব লাগে, তাকে বুলি। লগত আৰু কেইজনমান যাব, সিহঁতক দেখাবলৈ পাহৰিলোঁ। সিহঁতৰ ৰুমলৈ গৈ আছোঁ এতিয়া। বৰ্তমান এইকেইটা ওলাই ৰেডিয়ে হ'ল চাগে, না গ'ল যদিও নাজানো। এইকেইটা গ'লেই তলা মাৰিও। আমাৰ ৰুমকেইটাই বাকী আছোঁ আৰু এতিয়া যাবলৈ। আমাৰ বৈকুণ্ঠ কিবা ক'বা নি? মোক ক'বলগীয়া নাই। নাই ক'বলগীয়া নাই ন? ঐ দীপজ্যোতি, তুমি কিবা ক'বা নি? এতিয়া ক'বলগীয়া সেনেকে বিশেষ নাই, কিন্তু অলপ টাইম হৈ লওক, গৈ ল'ম তাৰপৰা। ঠিক আছে, আমি কেনেকৈ যাওঁ তাকে দেখাই থাকিম আৰু। তেন্তে আপোনালোকেও বলক মোৰ লগত আজি কামাখ্যা মন্দিৰ। এইটো আমাৰ হোষ্টেলটো, আমি ইয়াতে থাকোঁ। তাৰপৰা এইফালে আমাৰ ক্লাছৰুম, এইটো বাৰু পাৰ্কিং, ইয়াত গাড়ী ৰখায় আমাৰ টিচাৰ্ছবিলাক। আমাৰ বৈকুণ্ঠ দা পূৰা চিন্তা হৈছে, আমাৰ এইখিনি লগৰকেইটা। এইটো আমাৰ হেৰি মেন ছাৰ, লিডাৰ। আজি গোটেই ট্ৰিপটো সি কয়, কি কয় এইটো কনচাৰ্ট নে কি বুলি কয় যে, সেইটো কৰিছে সি, লিড লৈছে। তাকে আমি এতিয়া গৈ আছোঁ গোটেইকেইটা ওলাই গৈছোঁ। প্ৰথমে ATM-ত যাম, পইচা নাই হাতত, কেছ পইচা। ATM-ৰ পইচা উলিয়াই ল'ম, উলিয়াই মেলি বাছত উঠি মেলি যাম আৰু কামাখ্যা মন্দিৰ। এইটো চাওক আমাৰ প্লাষ্টিকৰ ইনষ্টিটিউট, ইয়াতে প্লাষ্টিকৰ বিষয়ে পঢ়োৱা হয়। এদিন ভালকৈ দেখাম আমাৰ এই প্লাষ্টিকৰ এই ইনষ্টিটিউটটো কেনেকৈ কি প্ৰচেছত মানে শিকোৱা হয়, মানে কোৰ্চবিলাক 3 মহীয়া, 6 মহীয়া, 2 বছৰীয়া, 3 বছৰীয়া চব কোৰ্চ আছে, সেইবিলাক দেখাম। এইটো হয় আমাৰ ইনষ্টিটিউট। এফালে লগৰকেইটা চেলফি মাৰি আছে। কথা এটা ক'ব আছিলে। কথা এটা এয়া বোলে আমাৰ সেই প্ৰাঞ্জল দা, কিবা এটা কোৱা। লাজ নকৰিবা আকৌ। আমাৰ চেলফি প্ৰতিযোগিতা চলি আছে এইফালে। হাঁহি দিয়া। পুৰা চেলফি লৈ বোলে, চেলফিটো লৈ লওঁ, তাৰপৰা আকৌ আহি আছোঁ। মাজে মাজে গৈ আছোঁ, এয়া চুলি ষ্টাইল দি আছে আমাৰ গৈ আছোঁ আৰু। জালুকবাৰী পালোহি আমি। এতিয়া ইয়াৰ পৰা আকৌ বাছ ধৰিব লাগিব। লগৰকেইটা গৈ আছে। এনেই আৰু গুৱাহাটীখন আজি ভিৰ কামা পুৰা। পইচা যেতিয়ালৈকে প্ৰাঞ্জল দা কিবা এটা কোৱা। কি কৈছিলা তুমি? পইচা যেতিয়ালৈকে খতম নাই তেতিয়ালৈকে ঘূৰিব আছে। পুৰা ঘূৰিম, যিমান পাৰোঁ ঘূৰিম আৰু এতিয়া। কাপোৰ দোকান, মোবাইলৰ কভাৰ লৈ লওঁ লগে যদি। কবি আলু, কবি, পিঁয়াজ। অৰূপ দা তামাম ভিৰ। তো ফাইনেলি আমি কামাখ্যা মন্দিৰ পালোহি। এয়া মানুহৰ ভিৰ, চবেই সেৱা কৰিবলৈ আহিছে। আমিও মনৰ আশা পূৰণ হ'ব বুলি তাকে এটা হেৰি লৈ লগৰবিলাকে ইয়াত চাকি জ্বলাইছে। মই জ্বলালোঁ, মই জ্বলোৱা ভিডিঅ' কৰিব নোৱাৰিলোঁ। তাকেহে আৰু সিহঁতে জ্বলাই থাকোঁ, ময়ো এটি পিটিক খালাক কৰি গৈছোঁ আৰু। এবাৰ ফটোশ্বুট চলি আছে, এফালে প'জ দি আছে অৰূপ। কেমেৰামেন কেনি গ'ল? কেমেৰামেন ফটো মাৰ। এইটো কথা পতাত লাগি আছে, সি প'জ দি আছে।
এবাৰ অকল যা চিৰিয়াখানা চাবলৈ সোমাগে এবাৰ অকল যা মন্দিৰ দৰ্শন কৰিলো ভাল লাগিলে পূজা চূজা কৰি মেলি এতিয়া আকৌ গৈ আছো ভালকৈ পূজা কৰিব নাপালেও আৰু হ'লেও যিমানখিনি পাৰোঁ সিমানখিনি পূজা কৰিলোঁ মানে কুপনো ল'ব লাগেতো কুপনটো মানে পুৰা ভিৰ লাইন লাগি আছিলে সেইকাৰণে নল'লোঁ তেনেকৈ আৰু পূজা কৰি মেলি আহি গ'লোঁ সেইফালে আৰু লগৰবিলাক আহি আছে তাৰপৰা টেম্পু বা বাছ এখন ধৰি কিনে যাব লাগিব এতিয়া গাইজ দিছ ইজ গেলা ৱাটাৰফল দিছ ইজ গেলা গেলা পানী ওলাইছে সেইটো আমাৰ গান শুনি শুনি গৈ আছে